বন্ধু বান্ধৱীসকল আজি দেৱালীৰ দ্বিতীয় দিন তাকে দিনত ভিডিঅ' নকৰিলোঁ বোলো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ বুলি ভাবিলোঁ ভিডিঅ'টো আৰু আজিও যাম বুলি ভাবিছোঁ খেল খেলিবলৈ তাকে বোলো ভিডিঅ' কি ক'ত পাৰোঁ আপোনালোকৰ লগত দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই যাব আৰু এই পিছফালে আমাৰ দেহাই এতিয়া কি জ্বলাইছে বাবা অঁ মুখত লাগি যাব আকৌ দিছেনে এতিয়া চাকি তাকি জ্বলাই আজৰি হ'লোঁ বাৰু আৰু তাতে আজি গাঁৱত কিবা আমাৰ ডাঙৰ সকাম আছে তাতে ভকতসকল যাবলৈ আৰম্ভ কৰিছে আৰু অলপ দেৰিকৈহে যাম বুলি ভাবিছোঁ যদিহে পাৰোঁ ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম ঠিক আছে ভিডিঅ'টো যদি ভাল পায় শেষলৈকে চাব আৰু মোৰ চেনেলটো যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব যদি ভাল পায় ঠিক আছে চাই যাওক এতিয়া আমাৰ ফটকা ফুটাইছে কেইটা ফুটিব 12টা ফুটিব ন ভয় লাগে গাত ফুটি যাব নি আঁতৰি দে চাইড দে कितना टाइम लगेगा ओ माँ गात फुटले नि मुहा বন্ধু বান্ধৱীসকল যিটো অৱস্থা হ'ল ৰকেট আনিছিলে বাৰদীয়া ফুটাত কি নাম নাচালোঁ তাৰপিছতে ফুটালে কিবা হেভি ৱেইট দিব লাগিছিলে চাগে নিদিলে একদম জাহা তাহা ফুটি গ'ল একেবাৰে ওপৰত 4-5টা মানুহে ফুটিলে বাকী সোপা চব তলতে ফুটিলে একদম দৌৰা দৌৰি পলাই ভিডিঅ' চিডিঅ' কৰা নহ'ল আৰু একদম আহি তলত চব পঠাই চঠাই জাহা তাহ আমাৰ গাড়ী তলে সোমালি এনেকুৱা যাতে কাৰো নহওক আৰু দেই বহুত ভয় খালোঁ বাকী ফটকা চটকা ফুটোৱা নহ'ব চাগে এতিয়া বাকী তিনিআলি খেল আৰম্ভ হ'লেই আৰু মানুহবিলাক গোট খোৱা নাই যাব পাৰিম নে নোৱাৰিম জানো যদি মানুহবিলাক গোট খাই যাম আৰু যদি নাহে তেতিয়া নাযাওঁ আৰু বাকী দেখিছে না পিছফালে মোৰ কাপোৰ মেলি থোৱা আছে ছোৱালীজনী শুকাবলৈ বাৰু ভিডিঅ'টো চাই থাককচোন বাৰু আৰু কি ক'তনো পাৰোঁ তেনেকৈ কিবা কিবি নাজান ভয় খালা নাই তুমি বিৰাট ভয় খালোঁ বোলো ন আমি একদম পূৰা দৌৰা দৌৰি পলা এনেকুৱা নহওক আৰু গাঁও দেই ন সেইটো কাৰণে অলপ ধৈৰ্য ধৰিব লাগে ফুটাবলৈ মানুহে ইমান উৎপাত ন ফুটাবলৈ দিলে দিগদাৰ হয় মোৰ ছোৱালীয়ে গাখীৰ পেকেটটো পালে পিছত কৈ লওক পিছত এতিয়া লগে এইটো বৰ কেঁচাই খোৱা দেই ইয়াক উলিয়াই দিয়া ইমান নি পাই থাকে ইমান নিয়ে আছে কেনি গলি ওলাব দেখি সেইটো পাব 3টা ওলাব সেইটো পাব বান্ধৱীসকল আজি দেৱালী বাই বাই এজনী মোৰ চিষ্টাৰ ইন ল বাই বাই ঠিক আছে যোৱা দেই আহা দে হা বাই বাই এতিয়া আৰু খানা পিনাত লাগোঁগৈ ৰাতিৰ সাজত ছোৱালী খুৱাই ল'লোঁ আৰু ঘুগুনি খালোঁ পকৰি খালোঁ আলু চপ খালোঁ আহা এতিয়া খানাত লাগোঁগৈ ঠিক আছে ব'লা বন্ধু বান্ধৱীসকল মোৰ ছোৱালীজনীয়ে কিবা এটা ক'বলৈ বিচাৰিছে আপোনালোকক কোৱা কি ক'বা মই বহুত পইচা পালোঁ মাহঁতে কিন্তু ঘুগুনি আৰু পকৰি খাই পেলালে মোৰ কথা বেয়া কৈছা তুমি এটা গাখীৰৰ পেকেট পালে তাৰপিছতে পইচা দিয়ে পায় মই খাই চফা দিলোঁ চব
এতিয়া 60 টকামান ঘূৰি আহিছে আৰু চাবতে ঠিক আছে এতিয়া খানা পিনাত লাগো বাই বাই এইফালে এতিয়া আমি কলডিলৰ তৰকাৰী বনাই আছোঁ নতুন কেৰাহীত তাৰপিছতে এইফালে মাছ বনাম কিবা বিলাহী চিলাহী আলু চালু দি পিনে ৰবা দেই বাবা বাবা খানা ভাত বনাই আছোঁ তাই লেলেটি উলিয়াই আছোঁ বাবা 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 মই হয় এইজনী দিয়াচোন মায়ে ভাত বনাইছে মই আমনি কৰিছোঁ ন মোক আপোনালোকে চবে চাব দেই মোৰ ভিডিঅ'বোৰ মা ভিডিঅ'বোৰ চব চাব দেই কৈ দিয়াচোন কৈ দিয়া ক'ব পাৰিবা জানো তুমি মই এবছৰ হ'লে কথা কম কৰি গোটেই লেলেটিয়াইছোঁ তাই ঠিক আছে মই ভাতটো বনাই লওঁ এতিয়া ভিডিঅ' চিডিঅ' নকৰোঁ আৰু খানা বনোৱাটো ভিডিঅ' নকৰোঁ আজি ন আজি ৰেচিপি ভিডিঅ' নবনাওঁ ন আৰু বাহিৰত বনাই আছে গাহৰি বনাই আছে গাহৰিটো চাই আহিব বোলে আমি এইফালে এতিয়া আমাৰ জুইত বনি আছে গাহৰি কি হ'ব ফ্ৰাই গাহৰি ড্ৰাই ফ্ৰাই ধোঁৱা আছে মজা লাগিব দেই খাই মই যে এপিচ খাম দেই আপোনালোকে এনেকৈ খায়নে গাহৰি কমেণ্টত জনাব আজিৰ ৰাতি সাঁজটো আমি এনেদৰেই তৈয়াৰ কৰিছোঁ এইখিনি কলডিলৰ তৰকাৰীখন হৈ গ'ল অকণমান জুলীয়া কৰিলোঁ দেউতাই মাছ নাখায় যে সেইটো কাৰণে এইফালে মাছ ফ্ৰাই হৈ গ'ল এপিচ মাছ অকল মোৰ কাৰণে বাকীখিনি দি খাব আলু আৰু বিলাহীৰ লগত বনাই দিওঁ এনেই জধে মধে বনাই দিওঁ বেছি ৰকম আলু বিলাহী চব একেলগে ভাজি দিলোঁ মাছটো দি দিলোঁ তাৰ লগতে পানীও দি দিম আৰু কথা কেৰাহীত পানী দি আৰু আধা ঘণ্টা 45 মিনিট উতলাই আৰু হৈ গ'ল এনেকৈ খাবা পেকেটালি সদায় কিমান হেৰি কৰি ল'ৰা পৰা দিগদাৰ হয় এতিয়া এইখিনি অলপ সময় উতলাম তাৰপিছত আলু চালু সিজাৰ পিছত আৰু এনেকৈ থৈ দিম আৰু বেছি ভিডিঅ' চিডিঅ' নকৰোঁ আৰু পাৰিলে বেলেগ কিবা ভাত পানী খাই আৰু শুই যাম ঠিক আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'বিলাক লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাব আৰু ঠিক আছে আজিলৈ ইমানতে ভিডিঅ'টো সামৰিম আৰু ভিডিঅ' নকৰোঁ আজিৰ দিনটো ইমানেই আছিলে দিনটো বুলি নকওঁ কাৰণ পিছবেলা গধূলি সময়তে আৰম্ভ কৰিছোঁ ঠিক আছে ভাত পানী খাই এতিয়া আপোনালোকেও শুব আমিও শুম এতিয়া সময় কিমান বাজিলে 9:09 হ'ল গুড নাইট